হাই ফ্ৰেণ্ডছ, আমাৰ অসমৰ সন্মানীয় ব্যক্তিসকলৰ কাৰণে আজি এটা গুড নিউজ আছে। আপোনালোকে আমাৰ অসমত খায়, অসমত বহে, অসমৰ যিকোনো খৰচা কৰে, কিন্তু বেলেগ জেগাৰ মানুহক ছাপোৰ্ট কৰে। আপোনালোকে জানেনে, আমাৰ অসমৰে এজন বলিউডত ইমান ডাঙৰ অভিনেতা হৈ আছে, তাৰ মুভি আপোনালোকে কেতিয়াবা চাইছেনে? এয়া নামখন চাওক, আদিল হুছেইন। ইয়াৰ মুভি আপোনালোকে এবাৰ চাওক না বলিউডত। আৰু এই ফটোখন চাওকচোন আদিল হুছেইনৰ। আমাৰ অসমৰ মানুহ ইমান ডাঙৰ অভিনেতা হৈ আছে বলিউডত, আমাৰ অসমৰ মানুহেই নাজানে। আপোনালোকে এবাৰ চেষ্টা কৰক না এই মানুহটোক অলপ ছাপোৰ্ট কৰি কিনে অলপ ডাঙৰ বনাবৰ কাৰণে। আপোনালোকে বেলেগ জেগাৰ মানুহক ছাপোৰ্ট কৰে, আমাৰ অসমৰ মানুহক এবাৰ ছাপোৰ্ট কৰক না, চাওক না তাৰ মুভিকেইটা কিমান ভাল লাগে।